পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ অসম চৰকাৰ ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু আৰু সাজু হোৱাৰ পিছত আমি আমাৰ যি ৰাজ্যিক নিৰ্বাচনী যি আয়ুক্ত আমি তেওঁলোকক আমি সাজু হ'বলৈ আমি জনাইছিলোঁ, তেওঁলোকক দিন ঘোষণা কৰাৰ কাৰণে কৈছিলোঁ আৰু আমি অধীৰ অপেক্ষাৰে ৰখি আছিলোঁ যে আমি যে প্ৰথম সপ্তাহত যদি এই নিৰ্বাচনৰ যদি অধিসূচনা জাৰি হয় তেতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো 10 ফেব্ৰুৱাৰীৰ আগে সম্পূৰ্ণ কৰাৰ এটা কথা আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰিছিলে 10 ফেব্ৰুৱাৰীৰ আগে সম্পূৰ্ণ হওক, কিন্তু ইয়াৰ মাজতে কিছুমান হাইকোৰ্টত আবেদন জনাইছিলে, কিছুমান ৱাৰ্ড বা ক'ৰবাত পঞ্চায়তত তেওঁলোকৰ পুনৰ্গঠন লৈ পেলাই অসন্তুষ্টি আছিলে আৰু অসন্তুষ্টি থকাৰ কাৰণে মহামান্য গুৱাহাটী হাইকোৰ্টে এটা আমাক নিৰ্দেশ দিছিলে যে তেওঁলোকৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে অধিসূচনা জাৰি নকৰে বা ডেট যাতে ঘোষণা নকৰে। আৰু সেইটোৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ পৰা আমি লিভ পিটিশ্যন এখন আমি ছাবমিট কৰিম অহা 3 তাৰিখে। আৰু 3 তাৰিখে লিভ পিটিশ্যনত আমি এইটোৱে বিচাৰিছোঁ যে ক'ৰবাত তেনেকুৱা যদি ডিছপুট আছে, সেই ডিছপুট থকা ৱাৰ্ডসমূহ বা পঞ্চায়তসমূহক বাদ দি পেলাই হ'লেও পঞ্চায়ত নিৰ্বাচনটো আমাক অনুষ্ঠিত কৰাৰ কাৰণে পাৰ্মিশ্যন দিব লাগে। কাৰণ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে উইথ ডিউ টাইমত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নহয় তেতিয়াহ'লে হয়তো গাঁওবাসীৰ কাৰণে বা পঞ্চায়তৰ যি ফাণ্ড সেই ফাণ্ড অহাৰ ক্ষেত্ৰত হয়তো অসুবিধা হ'ব। কিন্তু আমি আশা ৰাখিছোঁ 3 তাৰিখত আমাৰ যিখন লিভ পিটিশ্যন আমি যিটো হাইকোৰ্টত যিটো উত্থাপন হ'ব সেইদিনাখন আমি আশা ৰাখিছোঁ যে আমাৰ সেইসমূহ য'ত বিতৰ্ক আছে বিতৰ্কিত থকা পঞ্চায়ত বা ৱাৰ্ডত বাদ দি পেলাই বাকী সমগ্ৰ অসমতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিব বুলি আমি আশা ৰাখিছোঁ। আৰু সেইটো যদি দিয়ে তেতিয়াহ'লে আমি ভাবিছোঁ কি যিহেতু অসমৰ আমাৰ অন্যতম এক জাতীয় অনুষ্ঠান আমাৰ অসম সাহিত্য সভাৰ অধিৱেশন যিহেতু এবাৰ পাঠশালাত হ'ব 31 তাৰিখৰ পৰা আমাৰ 4 ফেব্ৰুৱাৰীলৈ, আৰু ইপিনে 5 তাৰিখৰ পৰা যোৰহাটত হ'ব শংকৰদেৱ সংঘৰ অধিৱেশন। গতিকে শংকৰদেৱ সংঘৰ অধিৱেশন এটা জাতীয় অনুষ্ঠান, সাহিত্য সভাও জাতীয় অনুষ্ঠান। সেই দুটা অনুষ্ঠানত যাতে কোনো ধৰণৰ যাতে এফেক্ট নাহে, যাতে কোনো অসুবিধা নহয়। কাৰণ কিয় নিৰ্বাচন বুলি ক'লে যিহেতু গাড়ীকে আদি কৰি বিভিন্ন ধৰণৰ আমি অধিগ্ৰহণ কৰাৰ কথা থাকিব আৰু যেতিয়া আমি সমগ্ৰ অসমতে গাড়ীসমূহ অধিগ্ৰহণ কৰিবলগীয়া হ'ব তেতিয়া নিশ্চিত ৰূপত তাত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক এইটোও দায়িত্ব দিছে যাতে সেই দুটা অনুষ্ঠানত যাতে কোনো ক্ষতি নোহোৱাকৈ আমি যাতে এই নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা আমি ল'ম। আৰু সেইটোৰ আধাৰত আমি হয়তো দুটা ফেজত, উজনি অসমত হয়তো এটা ফেজত, নামনি অসমত এটা ফেজত আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত ইতিমধ্যে লোৱা আছে। সম্পূৰ্ণখিনি নিৰ্ভৰ কৰিছে যদি লিভ পিটিশ্যন আমাক যদি সন্মতি যদি জনায় তেতিয়া উইদিন ডিউ টাইম 10 ফেব্ৰুৱাৰীৰ আগে আমি আমাৰ যি যাৱতীয় কৰণীয় আছে আমি কৰিব পাৰিম।